এফালে লেবু টেঙা 10 হেল্ল' ৰাইজসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। মানে আজি কথাটো হ'ল যে আজিকালি দিনত বহুতে জিমত যায়, সেইকাৰণে মই ভাবিলোঁ যে আজি মই জিমৰ খোৱা বস্তুৰ ওপৰত ভিডিঅ' কৰোঁ। মানে মই জিমৰ কিছুমান খোৱা বস্তু কিনিব যাব লগা আছে, মানে খোৱা বস্তু কিনিব যাম। এতিয়া কি কিনো আপোনালোকে ভিডিঅ'টোত গম পাব, আৰু কেনেকৈ কোনটো টাইমত খায় সেইটো আজি মই কৈ দিম ভিডিঅ'টোত। লগ বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি আহি পালোঁ বামুণী মৈদাম, আৰু ইয়াতে গাড়ীখন থলোঁ। ইয়াতে যাই কেনে ভিতৰে খোজকাঢ়ি যাওঁ আৰু কলনীলৈকে, নহ'লে ভিতৰত গাড়ী নিব নোৱাৰি, বহুত জাম। আমি লিষ্ট এখনো বনাই আনিছোঁ, ৰ'ব এইখন চাওক। আৰু মোক 50 দিয়ক। ডালিয়া আছে, ডালিয়া পেকেট নেকি? আমি কণী চনি ৰাজমাহ এইবিলাক থৈ আহিলোঁ তাতে, মানে বহুত বজাৰ আছে। এখন চব্জি বজাৰখিনি কৰি লৈ কেনে আপোনালোকক দেখাইছোঁ ঘৰত কি কিনিলোঁ। আৰু ইয়াতে অলপ বৰষুণো আহিব ধৰিছে, কিংনাকে। এয়া কাকখন চাওক। লেমু টেঙা 10 টকা 10টা, আৰু পইচা দিলে বস্তু ফ্ৰী। বস্তুবিলাক মনাত লৈ ল'লোঁ, নহ'লে এখন হাতত চব বস্তু লৈ থাকিবা দিগদাৰ না। সেইকাৰণে মনাখনত বস্তু মাখাত লৈ এখন কাপোৰ চেণ্ডেলৰ বজাৰৰ ফালে আহিলোঁ। চেণ্ডেল একযোৰ কিনিব লাগে, মই হাৱাই চেণ্ডেল ঘৰত পিন্ধা, চেণ্ডেলযোৰ কিনিও আৰু। 1 2 3 কেনে চেণ্ডেল গোটেই ল'লোঁ। এতিয়া এই বস্তু কণী চনি যে থৈছিলোঁ সেইখিনি লৈ কেনে আৰু কিবা কিবি খাওঁ, আৰু চাওঁ কি খাওঁ। গোটেইখিনি বজাৰ কৰা হ'ল। এতিয়া গাড়ীত বস্তুবিলাক থৈছোঁ, আৰু এতিয়া এই চিজডমত এতিয়া পৰঠা খাওঁ। আৰু ইয়াতে পৰঠা বিৰাটেই ভাল, 20 টকাত বঢ়িয়াকৈ দিয়ে। ইয়াতে খাই কেনে ঘৰত যাওঁ আৰু। এতিয়া আহি পালোঁ আমি ঘৰত আহি কেনে এইবিলাক বস্তুবিলাক ওলালোঁ। কি কিনিলোঁ আপোনালোক দেখাওক। এই মেকৰণি কিনিলোঁ, এই কাবুলী বুট, এই কণী 1 প্লেট, এই মুগ, এই বাদাম, এই লুবিয়া, এই ৰাজমাহ, এই কফি কিনিলোঁ, এই ওটছ, এই 1 কেজিৰ লগত 400 গ্ৰাম ফ্ৰী আছে। এই মৌ ডাবৰৰ, আৰু এইটো সেই কি আছিল, এইটো মিয়নিছ, তাৰপিছত এইটো ডালিয়া, আৰু এইটো চয়াবিন। আৰু শাক পাচলিবিলাকো আছে দিয়ক, মানে সেইবিলাক ওলোৱা নাই, আৰু এইবিলাক মানে নাতে না, তাতে থৈ দিছোঁ। আৰু ফল মূলবিলাকো আছে, যেনেকৈ কল, আনাৰস, আম। এতিয়া মই আপোনালোকক ইয়াৰে গোটেইখিনি বস্তু কেনেকৈ কোনটো টাইমত খাব লাগে মই কৈ দিছোঁ। ৰাতিপুৱা উঠি কিনে অলপ কুহুমীয়া গৰম পানী খাই দিলে, খোৱাৰ পাছত চাহ তাহ খাব নালাগে। এই ওটছ গাখীৰ অলপ দি, মৌ 1 চামুচ দি, যিহেতু চবে পটকৈ ওটছটো খাব নোৱাৰে, বহুতে টান পায়। আৰু এইটো নৰ্মেল ওটছ যে, প্লেইন ওটছ, মছলা ওটছটো নহয়। প্লেইন ওটছটো ল'ব, 1 চামুচ মৌ দি দিব, তাৰপিছত গাখীৰ চচমানত দি কম জুইত ল' ফ্লেমত দি কেনে হ'বা দিব, মানে পায়স টাইপ হৈ যাব। তাতে অলপ আপেল অলপ কাটি দিব পাৰে, তাৰপিছত এইটো বাদাম অলপ দি দিব পাৰে, নহ'লে এলমণ্ডছ দি দিব পাৰে। তাৰপিছত কল চল কাটি দিয়া, মানে ধুনীয়াকৈ হৈ যায়, পায়স টাইপ হৈ যায়। সেইখিনি খাই দিলে, খোৱাৰ পিছত 10টা বজাত এখন ৰুটি বা 2খন ৰুটি লৈ কেনে এই ৰাজমাহ উহাই নিমখ অলপ ছিটাই, তাৰপিছত কণী 2টা হ'ল, কুহুমি ৰুটি গোটেইখিনি খাই 10টা বজাত খাই দিলে। এতিয়া 12টা বজাত আপোনালোকে ব্ৰাউন ব্ৰেড 2খন ল'ব, লৈ কেনে তাতে পিনাট বাটাৰ লগাই কেনে 12টা বজাত খাই দিব। আৰু দুপৰীয়া ভাত খোৱাৰ টাইমত মই ইমান সেই নকওঁ, আৰু চব টাইমত চবৰে ঘৰত মানে যি টি বস্তু এভেইলেবল নাথাকে, মানে অলপ টান হয়তো চব অনবৰতে মাছ মাংস খাই থকাটো। সেইকাৰণে কণী পাৰে যদি লৈ ল'ব, 1টা বা 2টা। আৰু যদি কণী নহয়, এই চয়াবিন উহাই কেনে নিমখ ছিটিয়াই খাব পাৰে, নহ'লে ৰান্ধি খালেও একো প্ৰব্লেম নাই।
মানে দুপৰীয়া আপোনালোকৰ যি ঘৰত যি এভেইলেবল থাকে সেইটো খাব আৰু মানে পৰাপক্ষত প্ৰটিনটো ল'ব চেষ্টা কৰিব, মাছ মাংস কণী ল'ব চেষ্টা কৰিব আৰু যদি নহয় চয়াবিনকে বা এই ৰাজমাহ ভালকৈ অলপ তেল দি বনাই কিনে ৰাজমাহও খাব পাৰে বা লুবিয়াও অলপ বনাই কিনে খাব পাৰে। আৰু এতিয়া মই কওঁ যে জিম কৰাৰ আগত মানে প্ৰি ৱৰ্কআউটত আপোনালোকে কি খাব, 45 আধা ঘণ্টামান আগত কল এটা খাই দিব। কল এটা খোৱাৰ পিছত 15 মিনিটমান আগত মানে জিম যাব আৰু 15 মিনিটমান আগত কি কয় 1 পেকেট এই 2 টকীয়া দামী কফি 1 পেকেট নেছকেফে খাই দিব, কুহুমীয়া গৰম পানী, অলপ তিতা লাগিব ফাৰ্ষ্টত দি পিছত অভ্যাস হৈ যায়। তাৰপিছত জিমৰ পৰা আহি আধা ঘণ্টামান পাছত আৰু জিমৰ পৰা আহি কেনে পটকৈ গাটো ধুই নিদিব, মানে মানুহবিলাকে আহি কেনে মানে ঘামাইটো পটকৈ গাটো ধুই দিয়ে, গাটো ধুই দিলে বেয়া। জিমৰ পৰা আহি আধা ঘণ্টামান ৰেষ্ট লৈ আপোনালোকে কণী 4টা, বগাটো কুহুমটো নহয়, মানে জিমৰ পৰা আহি কুহুমটো খাব নালাগে, কেৱল বগাটো খাব লাগে। কণী 4টা, তাৰপিছত মুগবুট থাকে যদি মুগবুট খাই দিব, তাৰপিছত মুগবুটৰ পানীটো খাই দিব হা, মানে মুগবুটখিনি ভালকৈ একবাৰ ধুই ল'ব, ধুই লৈ কেনে মুগবুটৰ পানীখিনি খাই দিব। তাৰপিছত কল এটা খাব পাৰে, যদি কল নাখায় খেজুৰ, ড্ৰাই খেজুৰটো পাই যায়, ড্ৰাই খেজুৰ 2টা বা 3টা ড্ৰাই খেজুৰ খাই দিব। আৰু ৰাতিৰ খানাটো আপোনালোকে ঘৰত যি ভাত ৰুটি যি বনায় সেইটো খাই লয়। তাৰপিছত তাতে যদি দালি চালি চব্জি অলপ বেছিকৈ খাব আৰু মাংস 250 বা 200 গ্ৰামমান লৈ আহিব। তাতে মাংসখিনি মছলা চছলা একো নেদাকে উহাই কেনে ভালকৈ ধুই কেনে উহাই কেনে তাতে গাজৰ, বিন, পিঁয়াজ চিয়াজ, এটা জ্বলা বা 2টা জ্বলা, যাই যিমান জ্বলা খাই ভাল পায় দি দিব। তাৰপিছত ক'লা জালুকটো যে আছে জালুক অলপ দি দিব, তাৰপিছত ধনিয়া চিটিকাই আদা নহৰু এইবিলাক দি কেনে খোৱাৰ পাছত তাতে আপোনালোকৰ ডিনাৰটো হৈ গ'ল। আৰু এটা কথা, যদি আপোনালোকে বডিটো বাল্কিং কৰি আছে তেনেহ'লে আপোনালোকে কাপছ বেছিকৈ খাব লাগিব, আৰু যদি বডিটো বাল্কিং কৰা নাই কাটিং কৰি আছে মানে তেতিয়া মানে কাপছটো কমাই খাব। আৰু মানে বহুতে নাজানে যে প্ৰটিনটো কিমান গ্ৰাম খাব লাগে বা কিমান গ্ৰাম খাব নালাগে। আপোনাৰ ৱেইট যিমান আছে, ধৰক আপোনাৰ ৱেইট 60 আছে, 60 মানে দুগুণ, মানে আপোনাৰ ৱেইটৰ দুগুণ মানে প্ৰটিনটো খাব লাগে। যদি 60 আছে 120 গ্ৰাম প্ৰটিন খাব লাগে, আৰু যদি 70 আছে 140 গ্ৰাম প্ৰটিন খাব লাগে, মানে প্ৰটিনটো আপোনাৰ ৱেইটৰ দুগুণ খাব লাগে। আৰু এই মেকৰণিটো ধৰক আপোনালোকে যেতিয়া জিমত নাযায়, ৰবিবাৰে নাযায় বা সপ্তাহত এদিন বা 2 দিন বাদ দিয়া হয়, তেনেহ'লে গধূলি টাইমত এই মেকৰণিটো উহাই তাতে তেল অলপ দি, অলপ গাজৰ, পিঁয়াজ, বিন চিন কাটি মানে অলপ নিমখ চিমখ দি আৰু এই মিয়নিজ 1 চামুচ দি কিনে মেকৰণিটো অলপ টেষ্ট কৰি আপোনাৰ সোৱাদৰ অনুযায়ী বনাই খাব পাৰে। আজিৰ ভিডিঅ' এইখিনি আছিল, কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।